এই গাইছ স্বাগতম জনাইছোঁ মোৰ এটা মিলি ব্লগত। বাকী মই আজি স্কুলত আছোঁ, কাৰণ আজি শিশু দিৱস, সেইকাৰণে স্কুলত ছাৰহঁতে মাতিছে আৰু ভাইহঁতৰ লগতে আছোঁ আৰু বাহিৰত ওলাই আহিলোঁ আৰু তাতেনো কি কৰি থাকিম গাইছ। বাকী এতিয়া আৰু ৰুমত যাওঁ আৰু দেখা আৰু আপোনালোকক। Grab my shades and hit the streets, no plan. Chasing vibes like seashells in the sand. আৰু ডাইৰেক্ট গাইছ ঘৰত আহিলোঁ। মানে এতিয়া আৰু স্কুলৰ পৰা বেছি ভিডিঅ' চিডিঅ' নকৰিলোঁ, কাৰণ স্কুলত ছাৰ বাইদেউ আছে না, সেইকাৰণে আৰু নকৰিলোঁ। মানে গাইছ ডাইৰেক্ট খেলবা আহিলোঁ বল ঘৰৰ পৰা। বাকী আজি বলটো হৰিয়ালা, এতিয়া বোলো বলটো বাচিয়ে বলটো পাবা। বাকী এতিয়া বল খেলোঁ আৰু আপোনালোকক দেখাওঁ। গাইছ কৌশিককে মাৰি থাকো, এবাৰ ক্ষীৰ এটা মাৰিছে, বেচাৰা কান্দিব খুজিছে। অ' কি হ'লে আছে না মৰবি? এই গাইছ দেখছে না চলটোক তাৰমানে চবেই মাৰি থাকো। গাইছে হান বেতৰে কঁঠিত মাৰিছে আৰু কঁঠি ফাটি গৈছে, চাওঁ কঁঠি হৈছে দেখছে না গাইছ, ক'ত ক'ত মাৰ একদম কঁঠি যদি ফাটি যাব বাবুৰ। খালি ক্ৰিকেট চিকেট খেলা নহ'ল আৰু ভিডিঅ' নকৰিলোঁ আৰু, কাৰণ কিবা এটা হৈছিল আৰু এইটো ক'ব নোৱাৰোঁ। বাকী ভিডিঅ'টো এখানিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। নেক্সট বাই বাই।